কিবা কি কৰিছে তাক ক'লে তাকে কৰ। হেল্ল'। ঐ কি কৰিছা? এই ৰাতি মানুহে কি কৰে? হ'ব ইমান খং কৰিব নালাগে, মই সুধিছোঁহে। কোৱা। ঘৰতে আছা ন? ঘৰত নাই, মই ডুবাইত আছোঁ। কেতিয়া গ'লা ডুবাই? মোকচোন কোৱাই নাই। ক'ব নালাগে তুমি। কি কৰি আছা এতিয়ালৈ? মই কিবা সুধিছোঁ তোমাক। চুপচাপ শুই থাকা। হ'ব দিয়া, বাই। হেল্ল'। গুড মৰ্ণিং। গুড মৰ্ণিং। চাহ খালানে? খাই আছোঁ। তুমি খালানে? নাই খোৱা, মই শুই আছোঁ। ভালেই কৰিছা দিয়া, শুই থাকা। এতিয়াতো 9টাহে বাজিল, বেছি পলম হোৱা নাই দিয়া, শুই থাকা। ঐ শুনাচোন, কোৱা। আজি এবাৰ লগ কৰিব পাৰিবানে? কিয়? কিবা আছিল নেকি? নাই একো, এনেই। নোৱাৰিম আজি। হ'ব দিয়া, নালাগে মোক লগ কৰিব, বাই। হেল্ল'। কাটিলে। আজিহে মই মুক্তি পালোঁ। তই মোক কিয় মাৰিলি? তোক মই বহুত বিশ্বাস কৰিছিলোঁ, কিন্তু তই মোৰ বিশ্বাস ভাঙিলি। তাৰ ফল এয়াই। অ' চাহিল, কি কৰিছা? এনেই বহি আছোঁ। দে বহ। চাহিল, অসমত এইবোৰ কি হৈছেনো? কি হোৱানো দেখিলি? ফাৰ্ষ্ট কৰিশ্মানাত ভাইৰেল, তাৰপিছত আকৌ ভাইৰেল গাল। এইবাৰ আকৌ জোনমণি ৰাভা, নিউজ চাবই নোৱাৰি। এইবোৰ মই কি জানো? এইবোৰ মামাহে জানে। তোৰ হৈছে কি? একো হোৱা নাই। তই মোকো মিছা ক। তই মোক তোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবনে? ভাবোতো। তোৰ কিবা সন্দেহ আছে নেকি? তেনেহ'লে তই আয়ানক মাৰি পেলাব লাগিব। কি? পাৰিবিনে নাই ক? তই এটা কথা কচোন, তাক কিহৰ কাৰণে মাৰিব লাগে? সি মোৰ শান্তি নোহোৱা কৰি পেলালে। মেট্ৰিকত ষ্টাৰ কৰিলে, কিন্তু মই 2 নম্বৰৰ কাৰণে কৰিব নোৱাৰোঁ।
হায়াৰ ছেকেণ্ডাৰীত সি ষ্টাৰ কৰিলে, কিন্তু মই 5 নম্বৰৰ কাৰণে কৰিব নোৱাৰিম। ঘৰত মাত্ৰ কেৱল তাৰে কথা, আয়ানে পাৰে, তই কিয় নোৱাৰ? এতিয়া মাত্ৰ তাক নোহোৱা কৰিব লাগে। মই কেম্পিং কৰিম বুলি তাক লৈ যাম, বাকী কাম তোৰ। চেষ্টা কৰিলে সকলো কৰিব পাৰি। চাহিলে তেনেকুৱা কৰিব নালাগিছিল তাৰ বন্ধুৰ লগত। আপোনালোকে তেনেকুৱা ভুল নকৰিব। আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। আজিলৈ ইমানেই।